হেল্ল' এভৰিৱান, আজিৰ ব্লগটো আৰম্ভ কৰিলোঁ আমি একেবাৰে ৰাতিপুৱা আৰু ব্ৰেকফাষ্টৰ পৰা। ৰাতিপুৱা ব্ৰেকফাষ্টত আজি ব্ৰেড বনাই খাই থৈ দিলোঁ এনেকৈ চচ দি পিনে আলফুলকো দিলোঁ। আৰু আজি একেবাৰে ভাত খাবও মন যোৱা নাই, মোৰ বনাবও মন যোৱা নাই, গতিকে একদম শ্বৰ্টকাট মাৰি পিনে খিচিৰি বনাব লৈছোঁ। অ'টছ দি বনাম ভাবিলোঁ, কিন্তু অ'টছ খাই মানুহজনে বহুত বেয়া পায়, গতিকে নিদিলোঁ অ'টছ। দাইল চাউল দি বনাই জাহা তাহা খাই থৈ দিলোঁ আৰু আলফুলকো তেনেকৈয়ে দিলোঁ। আৰু এই সন্ধিয়া ওলাইছোঁ আমি বজাৰলৈ বুলি। আচলতে আলফুলৰ বান্ধৱীৰ বাৰ্থডে আহি আছে, তাই ছেকেণ্ড বাৰ্থডে, সেইটো কাৰণে গিফ্ট ল'বলৈ গ'লোঁ। আৰু আহি পালোহি বজাৰ, তাৰপৰা গিফ্ট চাই আছোঁ আৰু দেখিছে ন, লগতে আলফুলো মানে আজিকালি বস্তু ল'ব জনা হৈছে। লৈ পিনে তাই বস্তু পলায়, তাইও মানে বাৰ্বি ডল এটা তলতে আছিলে, সেয়া লৈ মেলি মানে পলাইছে। উপায় নাপায় সেইটো লৈ দিব লগা হ'ল। আৰু ঘৰলৈ আহি পাই চিধা আৰু পাকঘৰত সোমাইছোঁ। লগতে আপোনালোকৰ গিফ্ট কেইটাও দেখালোঁ। ইয়াত টিফিন বক্স আছে, পাউচ আছিলে, আৰু এই ৰাবাৰকেইটা বাৰু মোৰ আৰু কালাৰ এনেকৈ পেকিং কৰি দিলোঁ। তাৰপিছত এয়া লোকেল চিকেন লৈ আহিছিলোঁ, তাকে অকণমান ঘৰত বনোৱা মছলা দি বনাই খালোঁ। আৰু এয়া আছে পিছদিনাখনৰ দৃশ্য। দেউতাহঁত গ'ল বাৰ্থডে খাবলৈ, মই নগ'লোঁ। আৰু তাহাঁত নাথাকোঁতে মই বোলো ঘৰখন চিজিল লগাই লওঁ, নহ'লেতো আজিকালি ঘৰ ইমান লেতেৰা হৈ থাকে। এয়া দেউতাকে বাৰ্থডে পৰা আহোঁতে মোলৈ মিঠা পান লৈ আহিলে, তাকে খালোঁ। আৰু আজি ব্লগটো সামৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই।